গোৱালপাৰা জিলাৰ ধূপধাৰাৰ বিকালী মহাবিদ্যালয়ত শনিবাৰে নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। নৱাগত আদৰণি সভাৰ বিভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় আৰু এই সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ সংগীতানুষ্ঠান। বিকালী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা নৱাগত আদৰণি সভাৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। শিল্পী আহিছে বোলে মই ঠিক আছে ছাৰ। আদৰণি নহয় 4 তাৰিখত আজি আমাৰ নৱাগত আদৰণি সভা 2023-24 চনৰ আছিল। গতিকে আমাৰ চলি আছে খুব সুন্দৰভাৱে। বতৰ ফৰকাল নহ'লেও হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আহিছে, ওচৰৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবোৰ আহিছে। গতিকে খুব আমি সুখী। এতিয়া আমাৰ সুবাসনা দত্তক মাতিছিলোঁ শিল্পী, তেখেত আহি পাইছে। আমি অলপ পিছতে ষ্টেজত উঠাই দিম আৰু আপোনালোক আহিছে, ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল বিভিন্ন মহাবিদ্যালয়ৰ পৰা উপস্থিত হোৱাহি ছাত্ৰ ছাত্ৰীসকল, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, অতিথিবৃন্দ, ইতিমধ্যে আমাৰ আমন্ত্ৰিত শিল্পী আহি পাইছেহি। গতিকে আৰু খুব বেছি 10 মিনিট বা 15 মিনিটৰ পিছত আমি ষ্টেজত উঠাই দিম।